হেল্ল' এভৰিৱান, মই পিংকি কলিতাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিব খুজিছোঁ এটা লাভ ষ্টৰী, যিটো মোলৈ প্ৰেৰণ কৰিছে যোৰহাটৰ পৰা মোৰ বন্ধু পল্লৱে। আৰু তেওঁ তেওঁৰ ষ্টৰীৰ নাম ৰাখিছে মোৰ জীৱনৰ এজাক ধুমুহা। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ বলক আজিৰ লাভ ষ্টৰী মোৰ জীৱনৰ এজাক ধুমুহা। 1 জানুৱাৰী 2020 ৰাতি প্ৰায় 12টামান বজাত মোৰ ফোনলৈ এটা মেছেজ আহিল, হেপী নিউ ইয়েৰ। মেছেজটো পঢ়ি চালোঁ, নাম্বাৰটো মোৰ পুৰণি চিনাকি। হয়, তেওঁৰে নাম্বাৰ। মোৰ মনটো এক বুজাব নোৱাৰা আনন্দত নাচি উঠিল। যাৰ কথা ভাবি দিন ৰাতি উজাগৰে কটাইছিলোঁ, তেওঁ মোক আজিও মনত ৰাখিছে। মই যেন মোৰ ভালপোৱা আকৌ ঘূৰাই পালোঁ। সেই আনন্দই মোক আপোন পাহৰা কৰি তুলিলে। আকৌ আমাৰ মাজত কথা বতৰা আৰম্ভ হ'ল। জানিব পাৰিলোঁ মোৰ পৰা আঁতৰি থকা স্বত্তেও তেওঁ মোক পাহৰি যোৱা নাছিল, বৰঞ্চ মোক মিছ কৰিছিল। আমাৰ ভালপোৱা প্ৰায় শেষ হৈছিল যদিও নতুন মৰমৰ সন্ধানত তেওঁৰ মন আনৰ কাষলৈ উৰা মৰা নাছিল। তেওঁ অকলশৰে দিন কটাইছিল। সেই কথা জানিব পাৰি মোৰ মনটো আৰু বেছি ভাল লাগিল। তেওঁৰ মোৰ প্ৰতি থকা সেই সঁচা ভালপোৱাৰ উমান পায়। কেইবামাহৰ পাছত লগ পাই আমি আকৌ কথা বতৰা আৰম্ভ কৰিলোঁ। অকলশৰে থকা দিনবোৰত কিদৰে পাৰ কৰিছিলোঁ সেয়া আলোচনা কৰিলোঁ আৰু বৰ্তমানৰ খা খবৰ ল'লোঁ। তেওঁক লগ পোৱাৰ কেইদিনমানৰ আগৰ পৰা মোৰ মাৰ মগজুৰ অসুখত ভুগি আছিল আৰু সেই সময়ত আমাৰ ঘৰত নানান ধৰণৰ সমস্যাই দেখা দিছিল। মা ঘৰত থাকিব নিবিচাৰে, পদূলিলৈকে নাহে, ঘৰলৈ চাই কান্দি কান্দি গুচি যায়। মোৰ দেউতাৰ লগতে মোৰ মূৰৰ ওপৰতো যেন সৰহখন ভাগি পৰিছিল। এখন ঘৰৰ গৃহিণীয়ে কৰা সকলোখিনি কামৰ দায়িত্বই মোৰ হাতত আছিল। ইফালে মাৰ চিন্তাত ভাত পানী নোহোৱা হৈছিল। দিন ৰাতি উজাগৰে কটাইছিলোঁ। সকলো সময়তে মোৰ মনটো বিষাদেৰে পৰিপূৰ্ণ হৈ আছিল। যদিও সেই সময়ত তেওঁৰ পৰা পোৱা মৰমত মই বহুতখিনিয়ে সকাহ পাইছিলোঁ। সেইবাবে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। জানুৱাৰী পাৰ্টি, মাঘ বিহু একোৱেই পালন কৰিব পৰা নাছিলোঁ। আনকি মাঘৰ বিহুৰ দিনা চকুলোহে টকিছিলোঁ। সেয়া বাৰু স্বাভাৱিক। তেওঁ মোক বহুত বুজাইছিল, ধৈৰ্য ধৰিবলৈও কৈছিল। তাৰ মাজতে আকৌ সেই সময়ত কা বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ঘৰৰ সমস্যাৰ মাজতে জাতীয় স্বাৰ্থত ময়ো আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ। এনেদৰে দিনবোৰ পাৰ হৈছিল। সকলো সমস্যাৰ মাজতে আমাৰ পুনৰ জীৱিত হৈ উঠা ভালপোৱাৰ মৰমবোৰ বাঢ়ি গৈ আছিল। তেওঁৰ বাৰ্থডে দিন চমু চাপি আহিছিল। তেওঁৰ বাৰ্থডেত কিবা এটা ভাল উপহাৰ মোৰ চিনস্বৰূপে দিয়াৰ প্ৰচেষ্টাত আছিলোঁ। তেনেতে কৰোণা মহামাৰীৰ প্ৰভাৱ লাহে লাহে বৃদ্ধি পাই আহিছিল আৰু ভাৰতত জনতা কাৰফিউ দিন ধাৰ্য হৈছিল। সকলো সমস্যাৰ মাজতে আমাৰ পুনৰ জীৱিত হৈ উঠা ভালপোৱাৰ মৰমবোৰ বাঢ়ি গৈ আছিল। তেওঁৰ বাৰ্থডে দিনো চমু চাপি আহিছিল। তেওঁৰ বাৰ্থডেত কিবা এটা ভাল উপহাৰ মোৰ চিনস্বৰূপে দিয়াৰ প্ৰচেষ্টাত আছিলোঁ। তেনেতে কৰোণা মহামাৰীৰ প্ৰভাৱ লাহে লাহে বৃদ্ধি পাই আহিছিল আৰু ভাৰতত জনতা কাৰফিউ দিন ধাৰ্য হৈছিল। সেয়া আৰম্ভ হোৱাৰ আগতেই 15/3/2020 তাৰিখে ৰাতি প্ৰায় 7:30 বজাত হোৱা সেই ঘটনাটোৱে মোৰ জীৱনৰ সকলো ৰঙেই সলনি কৰিলে। মই দোকানৰ পৰা উভতি আহি থাকোঁতে এজন দুষ্কৃতীৰ লগত হোৱা কাজিয়াত মোৰ দেউতাই এৰুৱাই দিবৰ বাবে আগবাঢ়ি যাওঁতে সুবিধা বুজি দুষ্কৃতীজনে দেউতাকে মূৰত আঘাত কৰি পলায়ন কৰে। মই দেউতাক মেডিকেলত ভৰ্তি কৰোঁ। এটা বিপদৰ পৰা ভালদৰে মূৰ দাঙিব নপাওঁতেই অন্য এক ভয়ংকৰ বিপদে হেঁচা মাৰি ধৰিলে। মই মোৰ মৰমলে বুলি গঢ়োৱা আঙুঠিটোও বিক্ৰী কৰিব লগা হ'ল। ইয়াতকৈ আৰু দুখ লগা কথা মোৰ বাবে একোৱেই হ'ব নোৱাৰে। অৱশ্যে সেই কথা মই তেওঁক জানিবলৈ নিদিলোঁ। মাৰ লগত খৰচ পাতি কৰি থাকোঁতেই আকৌ দেউতা। মোৰ যেন বিপদৰ ধুমুহাহে বলিছিল। হ'লেও তেওঁ মোক সদায় সাহস দি গৈছিল, এটাতকৈ এটা ডাঙৰ বিপদৰ সৈতে সন্মুখীন হোৱাৰ।
তেওঁ মোক সকলোখিনি সান্তনা আৰু অনেক দিহা পৰামৰ্শই দি গৈছিল। অৱশেষত দুষ্কৃতীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু জেললৈ প্ৰেৰণ কৰিলে। কিন্তু ঘটনাৰ সুযোগ বুজি তাৰ দেউতাকক অন্য কোনো লোকে মাৰধৰ কৰে। পুৰণি ক্ষোভ উজাৰিবৰ বাবে তেওঁৰ ঘৰৰ পৰিয়ালে মোৰ নামতেই আকৌ এজাহাৰ দাখিল কৰে। সেই সূত্ৰে মোকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু 30 এপ্ৰিলত ময়ো কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হওঁ। কি আছিল সেইদিন মই ব্যক্ত কৰিব নোৱাৰোঁ। মাথো চকুলো টুকিয়েই আৰু তেওঁৰ কথা ভাবিয়েই দিন পাৰ কৰিছিলোঁ। তাৰ পৰা আহি কিদৰে জীৱন কটাম, কি কৰিম, সেই কথাই মোক বাৰে বাৰে আগুৰি ধৰি প্ৰশ্ন কৰিছিল। অৱশেষত 18 জুনত মই কাৰাগাৰৰ পৰা মুক্ত হওঁ। ঘৰলৈ আহি থাকোঁতেই দেউতাৰ ফোনৰ পৰাই মই মোৰ মৰম, মোৰ জীয়াই থকাৰ সাহস, মোৰ হৃদয়ৰ গৰাকীলৈ ফোন কৰোঁ। তেওঁ ফোনটো ৰিচিভ কৰাত মই ঘৰ আহি পোৱাৰ বাতৰি দিওঁ, কিন্তু মই অহাত যেন তেওঁৰ মনত অলপো পৰিৱৰ্তন নাই। মোক যেন লগ পোৱাৰ অলপো হেঁপাহ নাই। মাথো তোমাৰ মাহীয়ে জনালে বুলি কৈ ফোনটো কাটি দিলে। মই ঘৰলৈ আহি গম পালোঁ প্ৰথমতে কেইদিনমান তেওঁ মোক বিচাৰি ফোন কৰিছিল, তাৰ পাছত নাই কৰা। মই কথা পাতিব বিচাৰোঁতেও তাই বিশেষ আগ্ৰহ নেদেখুৱালে। মোৰ মনটো একেবাৰেই ভাল নালাগিল আৰু পাছদিনাখনেই মই তেওঁলৈ ফোন কৰিলোঁ। তেওঁ ফোনটো ৰিচিভ কৰাত মই তেওঁক কৈছিলোঁ মোৰ দুটামান কথা ক'বলগীয়া আছিল। তেওঁ কি কথা সোধাত মই মনৰ ভাৱ আৰু দ্বিধা আঁতৰাবৰ বাবেই তেওঁক পৰীক্ষা কৰিবলৈ কৈছিলোঁ। মোৰ জীৱন সপোন সকলো এতিয়া শেষ হ'ল বুলিয়েই ক'ব পাৰি। এতিয়া মই সমাজৰ চকুত বেয়া, তুমি সকলো কথাটো জানাই, কিন্তু এতিয়া এইবিলাক জানি শুনি তুমি মোৰ হাতত আগৰ দৰেই হাতত হাত ধৰি আগুৱাই যাবানে? তেওঁ উত্তৰত কৈছিল, মই মা দেউতাক দোষ দিব নোৱাৰোঁ। মোৰ ঘৰত তোমাক কেতিয়াও মানি নলয় আৰু মই এই ৰিলেশ্যন কণ্টিনিউ কৰিব নোৱাৰিম। এইষাৰ কৈ তাই ফোনটো কাটি দিলে। মোৰ যেন সেইটো শুনিবহে বাকী আছিল। মই একেবাৰেই অকলশৰীয়া হৈ পৰিলোঁ। এতিয়া জীয়াই থকাৰ হেঁপাহ হেৰুৱাই পেলালোঁ। তেওঁ ফোন কটাৰ আগে আগে মোক কৈছিল, তোমাৰ ভৱিষ্যত বুলিবলৈতো একোৱেই নাই, চাকৰিও নোপোৱা, গতিকে মোৰ জীৱনত ধ্বংসই হৈ যাব আৰু মই জানি শুনি সেয়া কৰিব নোৱাৰোঁ। সেই কথাষাৰ শুনি মোৰ বহুত দুখ লাগিল, কিন্তু মই বেয়াও পোৱা নাছিলোঁ। তেওঁ সেয়া কোৱাটোও স্বাভাৱিক। কিন্তু মোৰ দৃঢ় বিশ্বাস আছিল মই চৰকাৰী চাকৰি নহ'লেও তেওঁক সুখী কৰিব পাৰিলোঁ হয়। কিন্তু তেওঁ মোক ঘৃণা কৰিবলৈ আৰম্ভ কৰিলেই যেতিয়া, মই অলপো বাধা নকৰি, জোৰ নকৰি তেওঁক মোৰ জীৱনৰ পৰা নিজ ইচ্ছামতে যাবলৈ দিলোঁ আৰু ভৱিষ্যতে কিবা সহায় লাগিলে মোক জনাবলৈ অনুৰোধ ৰাখিলোঁ। তেওঁক হেৰুৱাই মই একেবাৰেই ভাগি পৰিছিলোঁ, যদিও মই হাৰ মানিব খোজা নাছিলোঁ। মোৰ সপোন, মোৰ লক্ষ্য জয় কৰাৰ দুগুণ সাহস গোটাই মা দেউতা, সমাজৰ প্ৰতি থকা দায়িত্বৰ লক্ষ্য কৰি জীৱন জয় কৰাৰ পথত প্ৰবল সাহসেৰে আগুৱাই গৈ আছোঁ। ভালপোৱাই সৰ্বোচ্চ নহয়, সমাজৰ প্ৰতি, মা দেউতাৰ প্ৰতি থকা দায়িত্বও অপৰিসীম। কেৱল এজন ল'ৰা বা এগৰাকী ছোৱালীৰ বাবে জীৱনটোত ভাগি নপৰি জীৱন জয় কৰা আৰু লক্ষ্যৰ প্ৰতি আগুৱাই যোৱাটো আমাৰেই কৰ্তব্য।